চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চাকৰি দিম বুলি টকা উঠোৱাৰ পিছত চাকৰি নাপালে আৰু টকা ঘূৰাই দিব নোৱাৰি এই গোটেই খেলিমেলি হ'ল। কিন্তু যিমানে চাকৰিৰ নামত কাগজ জমা দিছিল সকলোকে পুলিচে সুধিছে, সকলোৱে কৈছে আমি 50,000 20,000 টকাকৈ ঘোষ দিছিলোঁ, কিন্তু আমি চাকৰি নাপালোঁ। তাৰমানে ঘোষ দি চাকৰি নাই পোৱা, সেইটো কনফাৰ্ম। এই বিষয়টোৱে এটা দুখৰ মাজতো এটা পজিটিভ চাইন দেখুৱাইছে যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চাকৰি দিম বুলি টকা উঠোৱাৰ পিছত চাকৰি নাপালে আৰু টকা ঘূৰাই দিব নোৱাৰি এই গোটেই খেলিমেলি হ'ল। তাৰমানে এটা কথাটো নিশ্চিত হৈ গ'ল যে বিজেপিৰ যিমানে উচ্চ পদত নাথাকক কিয় এইবাৰ কোনো নিবনুৱা ল'ৰাই টকা পইচা দি চাকৰি পাব পৰা হোৱা নাই। যি চাকৰি হৈছে ক্লিন হৈছে, টকা উঠাইছে। আমাৰ পাৰ্টিৰ কোনোবা কাৰ্যকৰ্তা আছিলে, টকা উঠোৱাৰ অভিযোগ উঠিছে, কিন্তু এইটো অভিযোগ উঠা নাই যে টকা লৈ পেলাই চাকৰি দিছে। তাৰমানে মোৰ যিটো প্ৰতিশ্ৰুতি আছিল যে চৰকাৰী চাকৰি দুখীয়া ল'ৰা ছোৱালীয়ে পাব, এটকাও খৰচ নকৰাকৈ পাব, এক প্ৰকাৰ এই দুখৰ ঘটনাটোৰ মাজতো এটা মোহৰ পৰিলে যে কোনেও চৰকাৰী চাকৰিত এইবাৰ অলপো 2 নম্বৰী কৰিব পৰা নাছিলে। বাকী যিখিনি পুলিচৰ তদন্ত, কাৰোবাৰ ফটো শ্বেয়াৰ কৰিছে, ঘটনাটোতো চাকৰি তদন্ত হোৱা নাই, কাৰ ফটোখন কোনে শ্বেয়াৰ কৰিছিলে। গতিকে সেইটো এটা দুখজনক ঘটনা। যিকোনো মানুহে আত্মহত্যা কৰিলে দুখৰ কথা, গতিকে আত্মহত্যাক কোনোবাই উৎসাহ দিছিল নেকি সেইটো বিষয় লৈ পুলিচে তদন্ত কৰিছে। কিন্তু যিমানে চাকৰিৰ নামত কাগজ জমা দিছিল সকলোকে পুলিচে সুধিছে, সকলোৱে কৈছে আমি 50,000 20,000 টকাকৈ ঘোষ দিছিলোঁ, কিন্তু আমি চাকৰি নাপালোঁ। তাৰমানে ঘোষ দি চাকৰি নাই পোৱা, সেইটো